নমস্কাৰ, আপোনালোক সকলোৱে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো। এই নতুন বছৰত আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু স্বাস্থ্যৰ সফলতা আহক বুলি কামনা কৰি লগতে মোৰ সহজে শিকোৱা ইউটিউব চেনেললৈ আপোনালোকক হৃদয়ৰ পৰা স্বাগতম জনালো। এই চেনেলত আমি সহজে স্পষ্ট আৰু ব্যৱহাৰিক পদ্ধতিত নতুন নতুন জ্ঞান শিকিবলৈ চেষ্টা কৰিম, যাতে সকলোৱে সহজে বুজি পায় আৰু লাভৱান হয়। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কনফিডেন্স বুলিলে কি বুজায়? কনফিডেন্ট বুলিলে ডাঙৰ ডাঙৰ কথা কোৱা নহয়। কনফিডেন্ট মানে বিশ্বাস। মই শিকিব পাৰো, মই চেষ্টা কৰিব, মই ধৈৰ্য ধৰি আগবাঢ়িব পাৰো। আই কেন লাৰ্ণ, আই কেন ট্ৰাই, আই কেন বি প্ৰটেষ্ট, আই কেন ডু দিছ, এটচেট্ৰা এটচেট্ৰা। আজি মই কনফিডেন্ট কেনেকৈ গঢ়ি তুলিব লাগে সেই বিষয়ে আপোনালোকক ষ্টেপ বাই ষ্টেপ শিকাম। আপুনি কেতিয়াবা এনেদৰে অনুভৱ কৰিছেনে? ভিতৰত ক'ব খোজা বহু কথা আছে, কিন্তু মুখ খোলাৰ আগতেই মনটোৱে কৈ উঠে, নাই নকলেই ভাল হ'ব, মোৰ দ্বাৰাই নহ'ব। আপুনি জানে আপুনি বেয়া নহয়, তথাপিও নিজকে পিছলৈ টানি ৰাখে কিবা এটা কাৰণ। এই কিবা এটা কাৰণৰ নামেই হ'ল কনফিডেন্টৰ অভাৱ। কনফিডেন্ট মানে বেছি কথা কোৱা নহয়। কনফিডেন্ট মানে পাৰফেক্ট ইংলিছ নহয়। কনফিডেন্ট মানে ভয়ত থকা নহয়। কনফিডেন্ট মানেই হ'ল ভয়ত থাকিও মই আগবাঢ়িম বা আগবাঢ়িব খোজা। ভয়ত থকা মানেই দুৰ্বল নহয়। ভয়ত থাকিও একচন লোৱা মানুহ। আপুনি যদি আজিলৈকে ভয়ত অনুভৱ কৰিছে, ই আপোনাৰ সমস্যা নহয়। কনফিডেন্ট কেনেকৈ গঢ়ি তুলিব নোৱাৰা, ইয়াৰ প্ৰধান কাৰণবিলাক হ'ল ছ'চিয়েল বা ছ'চাইটি জাজমেণ্ট। সমাজে কি ক'ব, কম্পেৰিজেশ্যন, কাৰ লগত তুলনা কৰিব, ফেলিয়াৰ, বিফলতাৰ ভয়, আনে কি ক'ব, এইবোৰ চিন্তা। এইবোৰ মিলি আমাৰ মনৰ ভিতৰত এটা কণ্ঠ সৃষ্টি কৰে। এই কণ্ঠই সদায় কয়, তোৰ দ্বাৰাই নহ'ব। এই কণ্ঠ আপোনাৰ নিজৰ নহয়, এইটো সমস্যা আৰু পৰিস্থিতিৰ সৃষ্টি। আপুনি জন্ম সময়ত কনফিডেন্ট আছিল নে? এটা শিশুৱে যেতিয়া নকয় মই নোৱাৰো, এই মই নোৱাৰো শিকোৱা হয়। এবাৰ শিকিলে এইটো অভ্যাস হৈ যায় আৰু অভ্যাস সলনি কৰিব পাৰি। আজি আপোনালোকে এটা কথা স্পষ্টকৈ কওক, নিজকে একচেপ্ট নকৰিলে কনফিডেন্ট কোনোদিনে নাহে। একচেপ্ট মানেই গিভ আপ নহয়। একচেপ্ট মানেই মই আছো, ইয়াৰ পৰাই মই আগবাঢ়িম। আপুনি শ্ল' হ'ব পাৰে, আপোনাৰ ইংলিছ দুৰ্বল হ'ব পাৰে, আপুনি ভুল কৰিব পাৰে। এইবোৰ মানি লোৱাটোৱেই কনফিডেন্টৰ আৰম্ভণি। কনফিডেন্ট গঢ়ি তোলাৰ স্মল একচন বা কনফিডেন্ট কেনেকৈ গঢ়ি তুলিব পাৰি। কনফিডেন্ট ভাহি আহে নে নাহে? কনফিডেন্ট একচনৰ পৰা আহে। সৰু একচন লওক, এইবোৰে কনফিডেন্সৰ বীজ। সৰু সৰু বীজৰ পৰা ডাঙৰ ডাঙৰ গছ হয়। যিদৰে মই পাৰো, এই বিশ্বাস কেনেকৈ জন্ম লয়? বিশ্বাস আকাশৰ পৰা নপৰে, বিশ্বাস জন্ম লয় অভিজ্ঞতাৰ পৰা। যেতিয়া আপুনি কিবা এটা ট্ৰাই কৰে, ব্ৰেইনে এটা সিগনেল পায়, এইজনে চেষ্টা কৰিছে। এই সিগনেলটো বাৰে বাৰে ব্ৰেইনে পালে নিজে কয়, এইজন মানুহে পাৰিব। কনফিডেন্ট মানে খালী মনৰ খেল নহয়। কনফিডেন্ট স্কিলৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস গঢ়ি তোলাৰ 5টা সহজ উপায়। সেল্ফ একচেপ্ট, আপুনি নিজকে একচেপ্ট কৰিব লাগিব। প্ৰথমতে ইংলিছ পাৰফেক্ট নহয়। ধৰি লওক মোৰ ইংলিছ পাৰফেক্ট নহয়, এইটো আপুনি নিজকে একচেপ্ট কৰিব লাগিব। মোৰ ভয় আছে, এইটোৱে আপোনাৰ একচেপ্ট কৰিব লাগিব। একচেপ্ট মানে গিভ আপ নহয়। একচেপ্ট মানে হ'ল ষ্টাৰ্টিং পইণ্ট। প্ৰথমে নিজকে নজনাকৈ কনফিডেন্ট শিকিব নোৱাৰি। প্ৰথমে নিজকে জানিব লাগিব। ছেকেণ্ড পদ্ধতি, স্মল একচন লওক। আপুনি সৰু সুৰা একচন লওক। কনফিডেন্ট একচনৰ পৰা আহে, ভাৱনাৰ পৰা নহয়। ইয়াৰ সৰু ফৰ্মুলাটো একচন প্লাছ এক্সপিৰিয়েন্স ইকুৱেল কনফিডেন্স। তৃতীয়টো পদ্ধতি, স্কিল ভিত্তিক কনফিডেন্স, দক্ষতা ভিত্তিক বিশ্বাস। স্কিল থাকিলে কনফিডেন্ট নেচাৰেলি আহে। স্কিল মানে ক্লিয়াৰ কমিউনিকেশ্যন, প্ৰব্লেম সলভিং আইডিয়া। আমাৰ ইয়ং ইউথৰ কমন মিষ্টেক, তেওঁলোকে ভাবে কনফিডেন্ট আহিলে মই স্কিল শিকিম। সত্য এইটোৱেই, স্কিল শিকিলে কনফিডেন্ট নিজেই আহে। তৃতীয়টো পদ্ধতি, সেল্ফ টক কন্ট্ৰল। আপুনি নিজকে কথা কোৱাৰ কন্ট্ৰল কৰি ৰাখিব লাগিব। আপুনি নিজকে কি কয়, ধৰি লওক মই নোৱাৰো, মোৰ পৰা নহ'ব, এইবোৰ ৰিপ্লেচ কৰক। মই শিকি আছো, টাইম লাগিব, কিন্তু হ'ব। আপুনি নিজকে মেন্টৰ হওক। 5 নম্বৰ পদ্ধতি, এনভাইৰনমেন্ট ক্লিয়াৰ প্ৰেক্টিচ ডেইলি কনফিডেন্স ৰুট। আপুনি প্ৰথমতে এটা গ'ল ছেট কৰিব লাগিব। মই আজি কি শিকিম। প্ৰথমে পজিটিভ সেন্টেন্স কওক আৰু মই আজি কি শিকিম। আপোনাৰ গোল ছেট কৰক। নিজৰ ভাষা কনফিডেন্ট হলে আনৰ ভাষাও শিকিব পাৰি। কনফিডেন্ট এটা দিনত নাহে। যিজনে দিনে চেষ্টা কৰিছে, তেওঁ লাহে লাহে এই কনফিডেন্ট আহিব। নিজৰ ওপৰত বিশ্বাস ৰাখ। কনফিডেন্ট শিকিব পাৰি। ইয়ং ইউথৰ কনফিডেন্ট কিয়? ইয়ং ইউথৰ কনফিডেন্ট কম হোৱাটো কোনো দুৰ্বলতা নহয়। এইটো আজিৰ সমাজ, শিক্ষা প্ৰণালী আৰু পৰিৱেশৰ ফল। কম্পেৰিজেশ্যন বেছি, ডাইৰেকশ্যন কম। সকলোৱে নিজৰ বিহাইণ্ড দা স্কিনৰ আন হাইলাইটৰ সৈতে তুলনা কৰে, যাৰ ফলত নিজকে কম ভাবিবলৈ আৰম্ভ কৰে। ফেলিয়াৰ ভয়, আমাক শিকোৱা হয় ফেল নকৰিবা, নহলে মান সন্মান নষ্ট হ'ব। কিন্তু বাস্তৱত ফেলিয়াৰ লাৰ্ণিঙৰ অংশ। ইংলিছ নজনা মানেই অযোগ্য বুলি ভাবিবলৈ বাধ্য কৰোৱা
কোৱা হয়। ইয়াত স্কিল বা ইন্টেলিজেন্ট নহয়, লেংগুৱেজ বিহেভিয়াৰে কনফিডেন্ট মাৰে। ফেমিলি, সোসাইটি, প্ৰেছাৰ, এইটো কৰ সেইটো নকৰ, নিজকে ডিচিছন ল'বলৈ সুযোগ কম পায়। ডিচিছন নোলোৱা মানে কনফিডেন্ট ডেভেলপ নহয়। ৰিয়েল স্কিল অভাৱ, চাৰ্টিফিকেট আছে কিন্তু পাৰফেক্ট স্কিল নাই। স্কিল নাথাকিলে ভিতৰৰ পৰা ডাউট আৰম্ভ হয়, যাৰ ফলত এনেধৰণৰ প্ৰশ্ন সৃষ্টি হয়, মই পাৰিম জানো, মই সঁচাকৈ পাৰিম নে? কনচিষ্টেন্ট জাজমেন্ট এনভাইৰনমেন্ট, ভুল কৰিলে হাঁহে, চলো হলে টেক দিয়ে। এইটো পৰিৱেশত কনফিডেন্ট কেতিয়াও বাঢ়িব নোৱাৰে। ইনষ্টেন্ট সাকচেছ, যুৱকসকলে ভাবিবলৈ আৰম্ভ কৰে মই পিছ পৰিছো। এইটো এটা ভুল ধাৰণা, প্ৰেক্টিচ আৰু কনফিডেন্ট দুইটাই নষ্ট কৰে। দীঘলীয়া সময় নিগেটিভ কথা শুনিলে নিজৰ ভিতৰত সেইবোৰ কথা চলি থাকে আৰু আপোনাৰ ব্ৰেইনে ইয়াকে সত্য বুলি মানি লয়। লেংগুৱেজ মিক্সিং নৰ্মেল কৰক, আছামিজ প্লাছ ইংলিছ মিক্সিং কৰাটো কোনো দুখ নহয়। ধৰি লওক আপুনি অসমীয়া আৰু ইংলিছ দুইটা মিক্স কৰি ক'ব পাৰে, যাৰ ফলত আপোনাৰ অকমান বেছি ভাল লাগিব। কাৰণ মই আজি কনফিডেন্ট ফিল কৰিছো, কাৰণ মই ট্ৰাই কৰিছো। মেছেজ ক্লিয়াৰ হলেই যথেষ্ট। শ্ল' স্পীক কনফিডেন্স, ফাষ্ট কথা কোৱা মানে কনফিডেন্ট নহয়, শ্ল' ক্লিয়াৰ কথা কোৱা মানে কন্ট্ৰল। দেন যেতিয়া বাঢ়িব আপুনি নিজকে প্ৰাউড নকৰিব, কিন্তু নিজকে ইম্প্ৰুভ কৰিব। কনফিডেন্ট বিল্ডিং ক্ৰিপ ৰুল, পাৰফেক্ট নহয়, কনসিস্টেন্সি ৰাখক। কনফিডেন্ট ইংলিছ স্কিল নহয়, কনফিডেন্ট বিহেভিয়াৰ ৰাখক। কনফিডেন্স বিল মানে ড্ৰামা নহয়, ডিচিপ্লিন। সেল্ফ একচেপ্ট আৰু গিভ আপৰ পাৰ্থক্য। গিভ আপ মোৰ পৰা নহব, মই চেষ্টা নকৰো। সেল্ফ একচেপ্ট, মই এতিয়া যেনেদৰে আছো কিন্তু মই ইম্প্ৰুভ কৰিম। একচেপ্ট কৰা মানে থমকি যোৱা নহয়, একচেপ্ট কৰা মানে সঠিক দিশ আৰম্ভ কৰা। সেল্ফ একচেপ্ট কেনেকৈ প্ৰেক্টিচ কৰিব? লেভেল আঁতৰাওক, নিজকে এনেদৰে কোৱা বন্ধ কৰক, আই এম বেড এট ইংলিছ, আই এম নট কনফিডেন্ট। ইয়াৰ সলনি কওক, আই এম লাৰ্ণিং ইংলিছ, আই এম বিল্ডিং কনফিডেন্স। লেংগুৱেজ সলনি হলেই মাইণ্ডছেট সলনি হয়। কম্পেয়াৰিজন বন্ধ কৰক, আপুনি আনৰ লগত তুলনা নকৰিব। কম্পেয়াৰ মানে কনফিডেন্স চুৰ কৰা। ইমপাৰফেক্ট একচন লওক, পাৰফেক্ট নহলেও একচন লওক। ভুল সহ কথা কওক, ইমপাৰফেক্ট কথা কওক। গ্ৰোথ অলৱেজ ইমপাৰফেক্ট হয়। আপুনি নিজকে একচেপ্ট নকৰালৈকে আন কাকো একচেপ্ট কৰিব নোৱাৰিব। সেল্ফ একচেপ্ট মানেই নিজকে ভাল পোৱা নহয়, নিজকে সঁচাকৈ বুজি উঠা বা নিজক জানা। কনফিডেন্ট বাহিৰৰ পৰা নাহে, কনফিডেন্ট নিজৰ একচেপ্ট কৰোতেই কনফিডেন্ট আৰম্ভ হয়। কনফিডেন্ট বিল্ড কৰা আটাইতকৈ প্ৰেক্টিচ আৰু শক্তিশালী পদ্ধতি স্মল একচন ৰুল। কনফিডেন্ট সৰু সৰু কাম কৰি গঢ়ি তুলিব পাৰি। বিশেষকৈ এই ক্ষেত্ৰত স্মল একচন ৰুলে কিদৰে কাম? বহুতে ভাবে আগতে কনফিডেন্ট হম তাৰ পাছত কাম কৰিম, এইটো এটা ভুল ধাৰণা। বাস্তৱত কাম কৰিব লাগে, তাৰ পাছত কনফিডেন্ট আহে। ব্ৰেইন কনফাৰ্ম তেতিয়াহে মানে যেতিয়া আপুনি নিজকে একচনত দেখে। কনফিডেন্ট গঢ়ি নুঠা কমন মিষ্টেক, আজি মুড নাই কাইলৈ পৰা কৰিম, এনেদৰে কনফিডেন্ট কমে। আজিৰ পৰাই কৰিম, সৰু সৰু পৰা ডাঙৰ ডাঙৰ কাম কৰো। কনফিডেন্ট বিল্ড আপ এটা চাইলেন্ট প্ৰচেছ, আপুনি অনুভৱ নকৰালৈকে কনফিডেন্ট অলৰেডি গ্ৰ' হৈ থাকে। সেল্ফ টক কিয় এতিয়া গুৰুত্বপূৰ্ণ? মোৰ পৰা নহব, মই চলো, মোতকৈ আন ভাল, এনেধৰণৰ তুলনা। এইবোৰ সত্য নহয়, এইবোৰ হেবিট চেন্টেন্স। এইবোৰ বহু দিন শুনি থাকিলে মগজুৱে আমাৰ সেইবোৰকে সত্য বুলি মানি লয়। আপুনি নিজকে যি বিশ্বাস কৰাব আপুনি সেইজনেই হ'ব। নিগেটিভ সেল্ফ টকে কেনেকৈ কনফিডেন্ট মাৰে? একচন ল'ব নোৱাৰি, যাৰ ফলত ভয় বাঢ়ে, কম্পেয়াৰিজন আৰম্ভ হয়, মটিভেশ্যন ধৰি ৰাখিব নোৱাৰি। কনফিডেন্ট বাহিৰৰ মানুহে ভাঙি নিদিয়ে, বহু সময়ত আমি নিজেই ভাঙি দিওঁ। সেল্ফ টক সলনি কৰা 5টা প্ৰেক্টিকেল। নিগেটিভ শব্দ চিনাক্ত কৰক, একেদিনে লক্ষ্য কৰক আপুনি নিজকে দিনে দিনে কি কয়। প্ৰথমতে আপুনি আপোনাক চিনিব লাগিব। এবছলুট শব্দবোৰ আঁতৰাওক, মই নোৱাৰো, মোৰ দ্বাৰা নহব, মই সদায় এনেই। ইয়াৰ সলনি মই শিকি আছো, ইম্প্ৰুভ হৈ আছো। স্মল ৱৰ্ড চেঞ্জ, বিগ মাইণ্ডছেট চেঞ্জ। সেল্ফ টক স্কিল কিয় কনফিডেন্সৰ মূল ভিত্তি? দক্ষতা কিয় কনফিডেন্সৰ বা বিশ্বাসৰ মূল ভিত্তি? যেতিয়া আপোনাৰ হাতত কোনো স্কিল নাথাকে, সেল্ফ ডাউট, নিজৰ ওপৰত ডাউট আহে, প্ৰশ্ন আহে, কম্পেয়াৰিজন বাঢ়ে, ভয় থাকে। যেতিয়া আপুনি এটা স্কিল প্ৰেক্টিচ কৰে, কন্ট্ৰল অনুভৱ হয়, সেল্ফ ৰেসপেক্ট বাঢ়ে, কনফিডেন্স সাইলেন্ট ভাৱে গ্ৰ' হয়। স্কিল কনফিডেন্সৰ ফাউণ্ডেশ্যন, এইভাৱে দক্ষতা বিশ্বাসৰ ভেটি বুলি কোৱা হৈছে। স্কিল মানে কম্পিউটাৰ নহয়, স্কিল মানে স্পষ্টকৈ কথা ক'ব পৰা ক্ষমতা, সমস্যা চিনাক্ত কৰিব পৰা সমাধান, নতুন কথা শিকাৰ ক্ষমতা, নিজৰ ভাৱ বুজিব পৰা ক্ষমতা। স্কিল কেনেকৈ শিকিব? এটা স্কিল বাছি লওক, একেলগে বহু স্কিল বাছি নলওক। মই ডিজিটেল মাৰ্কেটিং শিকি আছো ধৰি লওক, ইয়াৰ আৰম্ভণিৰ পৰা সৰুৰ পৰা আপোনালোকে আৰম্ভ কৰক। ফ'কাছ ইকুৱেল ফাষ্টেষ্ট কনফিডেন্স। বিগিনাৰ মুড একচেপ্ট কৰক, প্ৰথম দিনাই এক্সপাৰ্ট হ'ব নালাগে। মই বিগিনাৰ, মই শিকি আছো, এই ভাৱটো কনফিডেন্ট ফ্ৰেণ্ডলি। দিনে কমেও 20-30 মিনিট প্ৰেক্টিচ কৰক, মুড থাকিলেও মুড নাথাকিলেও। ডিচিপ্লিন আউটপুট ক্ৰিয়েট কৰক, শিকি থকা কথাটো বাহিৰলৈ আনক, কথা কওক, লিখক, এক্সপ্লেইন কৰক। স্কিল ভিতৰত ৰাখিলে কনফিডেন্ট নাবাঢ়ে। ট্ৰেক প্ৰচেছ নট পাৰফেকশ্যন,
নিজকে আনৰ লগত নহয় কাইলৈ লগত তুলনা কৰক। মই আগৰ তুলনাত অলপ ভাল হলো। এই অনুভৱে কনফিডেন্ট গঢ়ি তোলে। কনফিডেন্ট বিল্ড কৰিব খোজা মানে স্কিল এভয়েড নকৰিব, মানে দক্ষতা আপুনি আঁতৰাই নাৰাখিব। স্কিল শিকক, কনফিডেন্সে আপোনাক অনুসৰণ কৰে। কনসিস্টেন্সি এতিয়া কিয় গুৰুত্বপূৰ্ণ? আপুনি আজি ট্ৰাই কৰিলে, কালি নকৰিলে, কনফিডেন্ট বিল্ড নহয়। কিন্তু আজি অলপ, কালিও অলপ, তাৰ পিছদিনাও অলপ, এই অলপ এই বিশ্বাসগ্ৰহ হয়। কনসিস্টেন্সি মানে কি নহয়? কনসিস্টেন্সি মানে দিনে 20 মিনিট 25 মিনিট কাম কৰা, বা মুড থাকিলেও মুড নাথাকিলেও চিম্পল ৰুটিন অনুসৰণ কৰা, ডিসিপ্লিন তৈয়াৰ কৰা। কনসিস্টেন্সি ৰাখিবলৈ 5টা প্ৰেক্টিস। স্মল ফিক্স টাইম বাছি লওক। দিনত একেই সময়, ৰাতিও একেই সময়। টাইম চেঞ্জ নকৰিব, হেবিট সলনি হ'ব। মিনিমাম ৰুল ফলো কৰক। ভিজুৱেবল ট্ৰেক কৰক। কেলেণ্ডাৰ, ডায়েৰী বা ৱালত কৰি ৰাখিব আপোনাৰ আজি কি কৰিলো, কি নকৰিলো। আপোনাৰ ৰুটিনৰ সৈতে ভিজুৱেল কেলেণ্ডাৰ তৈয়াৰ কৰক। ব্ৰেইনে কনসিস্টেন্সিক ৰিৱাৰ্ড কৰে। এদিন মিছ হলেই এৰি নিদিব, দ্বিতীয় দিনৰ পৰা পুনৰ আৰম্ভ কৰিব। মিছ ওৱান ইজ হিউমেন, মিছ টুইষ্ট ইজ হেবিট। আইডেন্টিটি বিল্ড কৰক। নিজকে এনেদৰে কওক, মই প্ৰেক্টিস কৰা মানুহ। এই আইডেন্টিটি থাকিলে কনসিস্টেন্সি অট'মেটিক হয়। ষ্ট্ৰং ট্ৰুথ মনত ৰাখ, মটিভেশ্যনে আপোনাক আৰম্ভ কৰায়, কিন্তু কনসিস্টেন্সিয়ে আপোনাক আগবঢ়ায়। কনসিস্টেন্সি ইমপ্ৰেছন নহয়, ৰুটিন আৰু বিল্ড। কনসিস্টেন্সি ৰাখক, কনফিডেন্টে আপোনাক এৰি নাযায়। স্কিল নাথাকিলে কনফিডেন্স কৃত্ৰিম হয়, স্কিল থাকিলেই কনফিডেন্স স্বাভাৱিক হয়। আপুনি দিনটোত নিজৰ লগত কিমান কথা পাতে জানেনে? হাজাৰ হাজাৰ। এই কথাবোৰে আপোনাক গঢ় দিয়ে। যদি আপুনি কয় মই বেয়া অনুভৱ কৰিম। যদি আপুনি কয় মই শিকি আছো, আপুনি শক্তি অনুভৱ কৰিব। ভাষা সলনি হলেই মন সলনি হয়। এটা হয়তো কথা, বিফলতা নোপোৱা মানুহ কনফিডেন্ট নহয়, বিফলতাৰ পৰা উঠা মানুহেই কনফিডেন্ট। বিফলতা মানেই শেষ নহয়, বিফলতা মানেই আৰম্ভণি। শেষ বুলি ক'লেই শেষ নহয়, শেষ বুলি ক'লেই পুনৰ আৰম্ভণি। আপুনি যদি এতিয়ালৈকে শুনি থাকিলে, এই কথা মনত ৰাখক, আপুনি পিছপৰা নহয়, আপুনি কম নহয়, আপুনি কেৱল প্ৰেক্টিচ নাপালে। আজি নহলেও কালি আৰম্ভ কৰক, কাৰণ যিজনে ডেইলি ট্ৰাই কৰে তেওঁ কনফিডেন্ট নহৈ থাকিব নোৱাৰে। আজিৰ ভিডিঅ'টো কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ নকৰিলেও কোনো কথা নাই, আৰু কমেন্ট বক্সত জনাব।